Hello guys, welcome to my YouTube channel Studio SP. More channel Studio SP le আপোনালোক সকলোকে স্বাগতম জনাইছো। So আজিৰ ভিডিঅ'ত মই কিছুমান বৰষুণৰ লগত জড়িত বিশেষ ইংৰাজী বাক্য লৈ আহিছো। গতিকে পলম নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। Let's start the video. Drizzling. Drizzling মানে হৈছে কিনকিনিয়া বৰষুণ। আজি ৰাতিপুৱা কিনকিনিয়া বৰষুণ দি আছিল। It was drizzling in the morning today. গোটেই দিনটোৱে কিনকিনকৈ বৰষুণ দি আছিল। It was drizzling throughout the day. মই কিনকিনিয়া বৰষুণ ভাল পাওঁ। I like the drizzling rain. যেতিয়া কিনকিনকৈ বৰষুণ দিয়ে মই বহুত ভাল পাওঁ। I like it when it drizzle. ৰাতিপুৱা হঠাতে কিনকিনকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। It started drizzling suddenly in the morning. Downpour. Downpour মানে হৈছে ধাৰাসাৰ বৰষুণ। গোটেই দিনটো ধাৰাসাৰে বৰষুণ দি আছে। It is pouring all day. বা এই বাক্যটোক আমি এনেদৰেও ক'ব পাৰোঁ যে It is raining cats and dogs. মই সম্পূৰ্ণভাৱে তিতি গৈছিলোঁ। I was completely drenched. So guys, আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।